Hi everyone, welcome back to the another blog of Nikah Day, Mehndi Weds Asfia. আপোনালোকে মোৰ আগৰ ভিডিঅ'টোত দেখিছিলে যে কইনাৰ নিকাহৰ ভিডিঅ' তাত আপলোড কৰা হৈছিলে আৰু কইনা সমাজখন বিশেষকৈ দেখুওৱা হৈছিলে আৰু এই ভিডিঅ'টোত মই দৰা সমাজত কি কৰা হয় সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আপোনাৰ দৰাক পাগৰি পিন্ধোৱা হ'ল, লগতে এতিয়া দোৱা কৰোৱাই আছে আৰু এই সময়কণত আমি নাপালোগে, বৰ দুখ লাগিলে। সেইটো কাৰণে কাকাৰ ওচৰতে আছিলে অকণমান ক্লিপ, ভাবিলোঁ ইয়াতে এড কৰি দিওঁ। এতিয়া দৰাক আমাৰ দৰাঘৰীয়া মানুহখিনিয়ে আৰু দৰাৰ তামুলীক মুখ মিঠা কৰোৱা হৈছে, গাখীৰ আৰু ক্ষীৰ খুৱাই আছে সকলোৱে। তাৰ পাছত দৰা যাবলৈ ওলাব আৰু মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে দৰাৰ নিকাহ মছজিদত হৈছে, সেইটো কাৰণে মছজিদত নিকাহ হোৱাৰ পাছত সিফালে কইনাৰ ৰভাতেই নিকাহ কৰোৱা হ'ল। যিহেতু মই কৈছিলোঁ যে মছজিদতে নিকাহ হৈ গ'ল, সেইকাৰণে দৰা আহি ডাইৰেক্ট ৰভাতলিতেই বহিলেহি। আৰু এতিয়া আমাৰ এটা বহুত ইণ্টাৰেষ্টিং এটা নিয়ম থাকে, নিয়ম বুলিয়ে কৈছোঁ। এতিয়া যিবোৰ বাচ্ছা পাৰ্টি থাকে, সেই বাচ্ছা পাৰ্টি দৰা আদৰে আৰু দৰা আদৰোতে আপোনাৰ সৰুৰ পৰা মানে অলপ ডাঙৰলৈকে লাইন আপ কৰোৱা হয়। তাৰপাছত দৰাক আঁতৰ দিয়া হয়, দৰাক মিঠাই আৰু গাখীৰ খোৱা হয়। তাৰ বিনিময়ত বাচ্ছা পাৰ্টিবোৰে আপোনাৰ গিফ্টছ পায়, কোনোবাই পইচা পায়। এইটো মানে এটা বহুত ভাল মেমৰি আমাৰ কাৰণে। যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমিও এনেকৈ দৰা আদৰিছিলোঁ, কিন্তু যিমান লাহে লাহে ডাঙৰ হৈ আহোঁ, এই দৰা আদৰাই হওক বা ঈদতেই হওক, আমাৰ যিটো বকচিচ, সেই বকচিচটো আমাৰ ডাঙৰ হ'লে আমাৰ মানে এইটো বন্ধই হৈ যায়। সেইটো কাৰণে বেয়া লাগে, কিন্তু ভাবিলোঁ আজি বাচ্ছাখিনিক চাওঁগৈ, যিহেতু আমাৰ নিজৰ দাদাৰে বিয়া, তো আদৰাখিনি চাই বহুত ভাল লাগে। এতিয়া আপোনাৰ চব চিজিল কৰোৱা হৈ আছে, কাৰণ ঘপককৈ আদৰি দিবতো নোৱাৰি, বস্তুবোৰ যোগাৰ কৰি আছে, কাক কি দিব লাগিব সেইবোৰ ৰেডি কৰি আছে। ইফালে দৰাঘৰীয়া মানুহ, কইনাঘৰীয়া মানুহ, গোটেই মতা মানুহখিনি ইয়াতে লাগি মেলি দিছে আৰু ভাল লাগিছে মানে দেখি, আৰু ইমান ধুনীয়াকৈ ৰভাখন সজাইছে, দেখিয়ে ভাল লাগিছে। আৰু আজি আকৌ এছিষ্টেণ্ট তামুলীও বনিছে মোৰ কেকা ৱাচিফ কা, সি আকৌ এছিষ্টেণ্ট তামুলী হিচাপে আছে। তো চাওকচোন ভিডিঅ'টো দেই। আদৰিবনে? আদৰিবনে? সোমাই দিয়া আকৌ লাইনত। জনা মানুহ এটা থাকিব লাগে আমাৰ দৰাইও আগবঢ়াই যেতিয়া হেৰি কৰিলে জনা মানুহ এটা ৱাচিকা বস্তুবোৰ জানা নহয়? অঁ, ৱাচিকাৰ ফালে চাই দিয়া। জাফকা এতিয়া যিহেতু নিকাহ হৈ গ'ল, সেইটো কাৰণে আপোনাৰ গোটেই সমাজখনতেই চুহুৰা পেকেট বিলোৱা হয়। তাক একজেক্টলি কি কয় মই নাজানো, সেইটো মানে আপোনাৰ আফটাৰ নিকাহ চব বিয়াতেই দিয়া হয়। তো সেয়াই দি আছে। এইটো বস্তু আমিয়ে পেকিং কৰিছিলোঁ, যিহেতু আপোনালোকে লাষ্ট ভ্লগত দেখিছিলে, কিন্তু তথাপিও একদম ল'বলৈ চব এক্সাইটেড, একদম যোনে যোনে পেকিং কৰিছিলে সিহঁতেও। সিহঁতৰ সিমান হ'ব, সিমানেই থাকিব।
আৰু সেইটো ফেমিলিত বিলাব চাগে এইটো এটা ভাইটি ইয়াৰ এটা জুৰিব চাম বাৰু অলপ ভালকৈ অঁ এইটো হেয়াৰ ষ্টাইল ভাল লাগিছে তাত তেল লগাই ঘূৰাই দিলে এইফালে আকৌ দৰাই কইনাক মুখ মিঠা কৰোৱাবলৈ ভতিজাকক পঠিয়াই দিছে সেয়াই আমি চবে জোকাই আছোঁ এইফালে আকৌ ফটো ছেশ্যন চলি আছে মই তাৰে অকণ ভিডিঅ' কৰি থ'লোঁ আজি লৈ পেলাই যাম কইনা লৈহে ঘৰ পামগে দেই এতিয়া সময় হ'ল দৰা কইনাৰ একেলগে কেক কাটিবলৈ আৰু এই সময়ত কইনা ঘৰৰ মানুহে অকণমান দৰাক কুৱেশ্যনো কৰে এবাউট কইনা আৰু এবাউট দ্য মেৰিজ তো বহুত জমনি হয় এই সময়খিনি তাৰ পাছতে আপোনাৰ তামোল দিয়া পূৰ্ব আৰম্ভ হয় ইয়াতে কইনা ঘৰৰ বয়োজ্যেষ্ঠ মানুহখিনিক তামোল দিয়া হয় আৰু এই সময়তে কইনাক দৰাৰলৈ বটাই দিয়া হয় আৰু আমাৰ মুছলিম সমাজত বৰ বেছি নিয়ম নাথাকে আপোনাৰ খোৱা বোৱা হৈ যোৱাৰ পাছতে কইনাক বিদায় দি দিয়া হৈয়ে যায় যিহেতু বৰ বেছি দেৰি ৰখাই নথয় আৰু এতিয়া কইনা বিদায় দিবলৈ হ'ল কইনা ওলাইছে এতিয়া আহিবলৈ বহুত বেয়া লাগে সময়খন আৰু খুৰীক দেখি বহুত বেয়া লাগিছে তেওঁ ইমান কান্দিছে এই সময়ত বহুত ধুনীয়া লাগিছে নিৰ্ভৱে ৰুমটো ইমান ধুনীয়াকৈ এই বাগৰাকী যে দেখিছে তেখেতে সজাইছে তেখেতে একচুৱেলি ইভেণ্ট মেনেজমেণ্ট কৰে আৰু কইনাৰ ৰভাখনো তেখেতে সজাইছিলে ইফালে আপোনাৰ দৰাৰ গাড়ীখন হওক বাৰ্থডেবোৰ তেনেকৈ তেওঁৱে সজায় আৰু যদি আপোনালোকৰ কাৰোবাক যদি তেখেতৰ ইনফৰ্মেশ্যন লাগে দেন মোক কমেণ্ট কৰি জনাব মই তেওঁৰ ডিটেইলছটো দি দিম বাৰু এইফালে ফিটা কটা কামটো হ'ব ইয়াত বক্তিয়াৰ পুৰা মেইন লিড লৈছে বহুত ধুনীয়াকৈ সজাইছে এই আমাৰ বা আহিছে উলি দিয়ক লাহে লাহে ঠিক আছে আপুনি কেতিয়া বৰমাক ফাৰ্ষ্ট লগ পাইছিলে তাৰিখটো বৰমাই কৈছে ৰ কওক বৰমা ফাৰ্ষ্ট কেতিয়া বৰবাৰ ফাৰ্ষ্ট বাইক কি আছিলে ফাৰ্ষ্ট নহ'ব আপোনাক সুধিছো ওকে পাঁচ জিকিলে আহক হৈ গ'ল কাটখালে নাফিয়া বাই ফেভৰেট কালাৰ কি হয় জানো ওকে পাঁচ ক'ব নালাগে ইয়া আছে ইয়া আছে ইয়া দিনটো ক'ব নালাগে ধৰি লওক মেহেদ্দা
এ ধৰক কি লাজ এইবোৰ হে এ চাওঁ এ ডিঙি ধৰি লওক এ ধৰক একো নাই আছো না মই মেহেদিয়া ধৰি লওক মেহেদিয়াক মই দাঙিলে মেহেদিয়া হাঁহি শ্বশুৰবাৰী কৈ দিয়ক শ্বশুৰবাৰী বাদ দিয়ক যোনখন গাড়ী আহিছিলে সেইটো নাম্বাৰ প্লেট কওক কিমান হয় নাম্বাৰ প্লেট আহিছে চাওঁ কিমান চাওঁ 300 টকা 1000 আৰম্ভণি এটা কৰি দিয়ক আৰু নানি আহে নানি পালে দেখেই নানি দুনিয়া লাগিছে মই একো কৰা নাই ভাঙিয়ে দিছে আৰু দেই অ' মাই গড মই কোনফালৰ পৰা আহি গ'লো জানো মই য'ৰ পৰা সোমাই দিলোঁ চাওঁ কইনা অনাৰ পাছত কিছুমান সৰু সুৰা নিয়ম থাকে, সেইটো কাৰণে তলতে বহিবলৈ দিয়া হয়। তাৰ পাছত ইফালে আমিও বহিলোঁ লগতেই, আৰু আমি দৰাক জোকাই আছোঁ গোটেইখিনিয়ে মিলি, কাৰণ মানে কইনা ঘৰৰ ফালৰ পৰা দৰাই
বহুতকেইটা ৰিং গিফ্ট পাইছে আৰু আমি সেইটো কাৰণে তেওঁকেইটাক বাপি লাহেৰি বুলি জোকাই আছোঁ তেওঁ হাতখন মেলি মেলি আমাক দেখাই আছে আৰু কইনাক থ'বলৈ যিমানখিনি মানুহ আহে কইনা ঘৰৰ পৰা তেওঁলোকক ইফালে চাহ তাহ খাবলৈ দিয়া হৈছে তাতে তেওঁলোকে ডিনাৰ কৰিও যায় তাৰপাছত মই অকণমান ৰেষ্ট লৈছোঁ বহুত ভাগৰ লাগিলে আজি যিহেতু কইনা আনিবলৈ যোৱাও হৈছিলে মাহঁতে পূৰা কামত লাগি আছে আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আজি এই বিয়াখন আমাৰ কাৰণে এক মানে স্মৰণীয় দিন তাৰে কেইখনমান ফটো আপোনালোকৰ আগত আগবঢ়াই দিছোঁ যাতে মোৰ ফোনত কেতিয়াবা যদি আনলাকিলি এই ফটোজখিনি ডিলিট হৈ যায় এটলিষ্ট মই মোৰ ইউটিউবত চাব পাৰিম বা মোৰ ফেমিলিয়ে চাব পাৰিব সেইটো কাৰণে আৰু বহুত ভাল লাগিলে নিজৰ পৰিয়ালত ইমান বছৰৰ মূৰত এখন বিয়া পাইছিলোঁ আৰু আমি সঁচাকৈ হেপী খুৰী আপোনাক আমাৰ ফেমিলিত পাই থেংক ইউ ফৰ ৱাচিং